খিচিৰি অবিহনে যেন সৰস্বতী পূজা একদম আধৰুৱা। সেয়েহে ভাবিলোঁ খিচিৰি অকণমান খায়ে অহাগে হওক। হেল্ল' এভৰিৱান, মই ৰশ্মিয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। সৰস্বতী পূজালৈ নাযাওঁ বুলি ভাবি আছিলোঁ, কিন্তু এইগৰাকীৰ উৎপাতত বোলো যাব লগা হ'ল আৰু। যি কি নহওক ভালেই হ'ল বাৰু, অকণমান ওলাই মেলি গ'লে মন চনো ভাল লাগে। গৈ পায়ে খালোঁ এয়া প্ৰসাদ, আৰু এইগৰাকী বাৰু নতুন, প্ৰথম লগ পাইছোঁ, ভাল লাগিলে লগ পাই। আৰু সেয়া হৈছে আমাৰ চিমি বাইদেউ, এয়া হৈছে ৰিজা বাইদেউ। ফাৰ্ষ্ট গৈয়ে অকণমান সময় ৰৈ প্ৰসাদ খালোঁ, তাৰপাছত সেয়া দেখিছে নহয় খিচিৰি। গৈ পালোঁগৈ যেতিয়া বোলো খিচিৰিটো খায়ে যোৱা হওক আৰু খাবলৈ যে ইমান বেছি টেষ্টি আছিলে। আৰু এয়া আমি একদম লাইনত বহি লৈছোঁ আৰু এইটো প্ৰজেক্ট খালি আমাৰ ওলাই আছে বাই খিচিৰি খাবলৈকে। সৰস্বতী পূজা বুলি ক'লে বেলেগ কিবা থাকক বা নাথাকক, এই খিচিৰিটো মেইন আৰু মানে খিচিৰি মেইন। এনেইতো ইমান খাবলৈ মন নাযায়, অৱশ্যে মই খাই ভাল পাওঁ বাৰু খিচিৰি, কিন্তু সদায়ো খাবলৈ মন নাযায় ন। কিন্তু সৰস্বতী পূজাত যিমান কলেজ স্কুলত নোখোৱাওক খাবলৈ মন গৈয়ে থাকে। আৰু কিমান কি দিছে দেখিছেই নহয়। মানে বিলাহী টকটো মেইন, বহুত বেছি ধুনীয়া হৈছিলে। শুকান ভাজি, লেবৰা ভাজি, এইবোৰ বহুত কিবা কিবি আছিলে আৰু দেখিছেই আপোনালোকে ধুনীয়াকৈ দি গৈছে আৰু এফালৰ পৰা যি আছিলে। তাৰপাছত আৰু ৰ'বলৈ কথা আছে নেকি, তাৰপাছত ৰোৱাৰ কথাই নাই। ধুনীয়াকৈ একদম টেষ্ট কৰি চাইছোঁ, ইমান বেছি ধুনীয়া, কি ক'ম আৰু। খাইহে লোৱা ভাল হ'ব বুলি ধুনীয়াকৈ একদম অকণমানকৈ লাহে খাই বৈ হোৱাৰ পাছত বোলো অকণমান গোটেইকেইজনী ওলাই যাওঁ, দুখনমান ফটো তোলোঁ। কাৰণ সৰস্বতী পূজা বুলি ক'লে ফটো তোলাওতো মেইন। তো গোটেইকেইজনী অকণমান ওলাইও গ'লোঁ আৰু অকণমান ফটোও তুলিলোঁ। তেনেকৈ বাৰু মই আগতে ওলাই মেলি যোৱাৰ মানে প্লেনিঙো নাই। এয়া গেলাবিল, সেয়া সৰস্বতী, এয়া সৰস্বতী গেলাবিলৰ চাইডত সৰস্বতী, আৰু এয়া শিলপিনা গতি বেগ। শেষত সৰস্বতী পূজাত তোলা কেইখনমান ফটো আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। সৰস্বতী পূজাটো মোৰ এইবাৰ বহুত বেছি ধুনীয়াকৈ গ'ল, আশা কৰোঁ আপোনালোকৰো ভালকেই গ'ল। তো ফটোকেইখন চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, সকলো ভালে থাকক, বাই।